নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি দেখাম যে এনেকুৱা ওলমা দহি কেনেকৈ গুঠে। এই দহিটো হয়তো বহুতে জানে, কিন্তু নজনাসকলৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ। তো দহি গুঠিবৰ কাৰণে মই চাদৰখন আগকেইটা চিলাই কৰি এনেকৈ পাৰি লৈছোঁ আৰু ওপৰত যিকোনো এটা গধুৰ বস্তু দি ল'ব, যাতে মানে চাদৰখন পিছলি নাহে। আৰু তাৰ পিছত এনেকৈ বগা গুলি সূতা ভৰাই পিনি এনেকৈ গাঁঠি লগাব। মই ইয়াতে সূতাখিনি 4 তলীয়া কৰিছোঁ, আপোনালোকে অকণমান বেছিও দিব পাৰে। আৰু এই সূতাটো যে লগালোঁ তাৰে 2 আঙুলৰ দূৰত আৰু এবাৰ এনেকৈ ভৰাইছোঁ। মানে মই চাদৰখনত যিমানকেইটা দহি কৰিছিলোঁ 2 আঙুলৰ দূৰত্বতে গোটেই ৰছীখিনি প্ৰথমতে এনেকৈ ভৰাই ৰছীখিনি অলপ দীঘলকৈ ৰাখি পিনি এনেকৈ গাঁঠিটো মাৰি লৈছোঁ। ঠিক এনেদৰে গাঁঠিটো আপোনালোকেও মাৰি ল'ব। এতিয়া দহি কৰিবৰ বাবে এইটো ওচৰৰ পৰা দেখাইছোঁ। এনেকৈ সূতাটো যে দুভাগ আছিলে এই দুভাগ অলপ বেলেগ কৰি ল'ব আৰু এনেকৈ পাকটো মাৰিব। মানে সোঁ ছাইডৰ পৰা বাওঁ ছাইডলৈ পকাব। সূতা দুডাল বেলেগ কৰি ল'ব আৰু সোঁ ছাইডৰ পৰা বাওঁ ছাইডলৈ আপোনালোকে পাকটো মাৰি দিব। এনেকৈ চাওক, যিমান পাৰে সূতাটো অলপ পকাবলৈ চেষ্টা কৰিব। আৰু যদি সূতাটো আপোনালোকৰ পিছলি যায়, আপোনালোকে হাতত পানী অকণমান লগাই ল'ব, তেতিয়া মানে সূতাটো আপোনালোকৰ নিপিছলে। আৰু যেতিয়া আপোনাৰ সোঁ ছাইডৰ পৰা বাওঁ ছাইডে পকাই শেষ হৈ যাব, তাৰপিছত আকৌ উল্টাই সূতাখিনি আপোনালোকে একেলগ কৰি সোঁ ছাইডে পকাই দিব। আৰু তাৰপিছত এইটো দহি নেচা মই পকোৱা সূতা লৈছিলোঁ, এইটো ইয়াত ৰাখিব, সূতাটো মাজত দিব আৰু তাৰ পৰা এনেকৈ লৈ পিনি এটা গাঁঠি মাৰি দিব। একেবাৰে গুৰিত নামাৰিব, কাৰণ যিহেতু এইটো অলপ ওলমি থকা দহি হয়, সেইটো কাৰণে একেবাৰে গুৰিত সূতাখিনি গাঁঠি নামাৰিব। এনেকৈ গাঁঠিটো মাৰি দিব। চাওক, অলপ জোৰে টানছে দিব, যাতে গাঁঠিটো ঢিলা হৈ খুলি নাযায়। এনেকৈ গাঁঠিটো মাৰি ল'ব। ইচ্ছা কৰিলে আপোনালোকে 3-4টা গাঁঠি দিব পাৰে, নিজৰ ইচ্ছা অনুসৰি আপোনালোকে গাঁঠিটো মাৰি ল'ব। যদি দেখে যে 2টা গাঁঠি ঢিলা হৈছে, তেতিয়াহ'লে 3-4টা মাৰি ল'ব। এনেকৈ গাঁঠিটো মৰাৰ পিছত আপোনালোকে জোখ অনুসাৰে নিজৰ জোখত এইটো কাটি দিব। তাৰপিছত এনেকৈ আগকেইটা ভালদৰে মিলাই ল'ব, যাতে সূতাবোৰ অকণমান হৈ নাথাকে। আকৌ এতিয়া মই আপোনালোকক দহি কৰি দেখাম। এনেকৈ দেখিছে নহয়, গাঁঠি দিয়া সূতাটো দুভাগ কৰি বেলেগ বেলেগ কৰি ল'ব। তাৰপিছত হাতত অলপ পানী লগাই এনেকৈ সোঁ ছাইডৰ পৰা বাওঁ ছাইডে সূতাটো খুব পকাব। পাকবোৰ বহুত হ'ব লাগিব, যাতে ধুনীয়াকৈ পিছত পাকবোৰ খুলি নাযায়। আকৌ পিছত বাওঁ ছাইডৰ পৰা সোঁ ছাইডে পাকটো মাৰিব আৰু সূতা নেচা মাজত দি পিনি এনেকৈ যেইটা লাগে আপোনালোকৰ সেই হিচাপত গাঁঠিটো মাৰি জোৰে গাঁঠিটো দি দিব। আজি ভিডিঅ'টো এইটোৱে আছিলে। ইয়াত মই আপোনালোকক দেখালোঁ যে ওলমা দহি আপোনালোকে কি ধৰণে কৰিব পাৰে। আৰু যদি আজি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে এটা লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এবাৰ ট্ৰাই কৰি চাবচোন আৰু দেখিব যে তেনেই সহজ দহি গুঠিবলৈ। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।